এইটো মোৰ নতুন চেনেল হয়। আপোনালোকৰ সঁহাৰি মোৰ বাবে অতি প্ৰয়োজন। মোৰ ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন। এইখন হ'ল বাণী অসমীয়া পাঠ ক্লাছ 6ৰ কাৰণে। কিছুমান ব্যক্তিগত খণ্ডৰ স্কুলৰ এইখন অসমীয়া ছাবজেক্ট হিচাপে গ্ৰহণ কৰিছে। মই আজি ক্লাছ 6ৰ প্ৰথম পাঠটিৰ প্ৰশ্ন উত্তৰ দিবলৈ প্ৰয়াস কৰিছোঁ। প্ৰথম পাঠটি হ'ল শিশু পাৰিজাত, লিখিছে কবি নলিনী বালা দেৱী। মোৰ প্ৰশ্ন উত্তৰখিনি দিওঁ এতিয়া। প্ৰশ্ন উত্তৰ এইখিনি আছে। প্ৰথম প্ৰশ্নটো হ'ল শিশু পাৰিজাত কবিতাটি মুখস্থ কৰা। কবিতাটিৰ প্ৰথম আঠশাৰী মুখস্থ লিখা। এইটো প্ৰশ্নৰ উত্তৰ নিজে নিজে কৰিব পাৰিব। প্ৰশ্ন নম্বৰ 2, তলৰ প্ৰশ্নটিৰ চমু উত্তৰ দিয়া। কবিতাটিত কবিয়ে কোনে হাঁহি মাৰি মিঠা মাত দিয়া বুলি কৈছে? কবিতাটিত কবিয়ে পুৱতিত তৰাতে